ব্ৰহ্মাণ্ডত আমি অকলে আছো নেকি? না আমাৰ দৰে আৰু কৰবাত আছে? যদি এলিয়েন সঁচাকৈ আছে, ভাবিব লগা কথা যে এলিয়েনেও ভাবে যে এই ইউনিভাৰ্ছত সিহঁত অকলে আছে নেকি? এলিয়েনক আমি কেনেকৈ লগ পাম? সেই আশাৰে নাছাই বহু প্ৰজেক্ট কৰিছে, যাতে কিবা কৰি এলিয়েনক কিবা আমাৰ বতৰা দিব পাৰোঁ। চন 1977 নাছাই ভয়েজাৰ 1 মিছন লঞ্চ কৰে। সৌৰজগতৰ একেবাৰে ভালদৰে অধ্যয়ন কৰাৰ বাবে এই মিছন লঞ্চ কৰে। সহজ ভাষাত ক'ব লাগিলে এইটো ইণ্টাৰষ্টেলাৰ মিছন আছিল। আমাৰ মিল্কি ৱে গেলেক্সিত কৰোৰ কৰোৰ সৌৰজগত আছে। সেই সৌৰজগতবিলাকৰ মাজৰ ভাগক ইণ্টাৰষ্টেলাৰ স্পেচ বুলি কয়। আজিলৈকে নাছাই মাত্ৰ 5খন ইণ্টাৰষ্টেলাৰ মিছন কৰিছে, যাৰ নাম পাইনিয়াৰ 10, পাইনিয়াৰ 11, ভয়েজাৰ 1, ভয়েজাৰ 2 আৰু নিউ হৰাইজন। এই 5খনৰ 2খনহে ইণ্টাৰষ্টেলাৰ স্পেচ যাই পাইছে, ভয়েজাৰ 1 আৰু ভয়েজাৰ 2। ই সৌৰজগতৰ বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুনৰ এনেকুৱা ফটো তুলিছে যে সকলো কথা ভালদৰে জানিব পৰা গৈছিল এই গ্ৰহৰ বিষয়ে। আজিলৈ মাত্ৰ এখনহে মহাকাশযান গৈছে ইউৰেনাছ আৰু নেপচুনত, যাৰ নাম ভয়েজাৰ 2। ভয়েজাৰ 1 ইমান দূৰ গৈছে যে মানুহে বনোৱা সকলোতকৈ দূৰ যোৱা মহাকাশযান হৈ গৈছে। অক্টোবৰ 2024ত এইখন 24.7 বিলিয়ন কিলোমিটাৰ দূৰ যাই পাইছিল পৃথিৱীৰ পৰা। এই মহাকাশযান দুখনত এলিয়েনৰ বাবে বহু মেছেজ দিছে বৈজ্ঞানিকসকলে, এই আশাতে যে এই মেছেজ পাই যাতে ভালদৰে আমাৰ কথা জানে এলিয়েনে। কি মেছেজ দিছে এলিয়েনক, আহক এই বিষয়ে এই ভিডিঅ'টোত অলপ আলোচনা কৰোঁ। চন 1965 নাছাত কাম কৰা এটা বৈজ্ঞানিকে লক্ষ্য কৰে যে আমাৰ সৌৰজগতৰ লাষ্ট 4টা গ্ৰহ বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন এটা দুৰ্লভ জিঅমেট্ৰিক এৰেঞ্জমেণ্টত আহিব 1970ত, যিটো 175 বছৰত মাত্ৰ এবাৰহে আহে। বৈজ্ঞানিকৰ এটাই লক্ষ্য যে এখন এনেকুৱা মহাকাশযান পঠাব যিয়ে এই 4টা গ্ৰহৰ মধ্যাকৰ্ষণ বল ব্যৱহাৰ কৰি ওচৰেদি গুচি যায়, কম তেল আৰু সময় বচায়। ইয়াকে কয় গ্ৰেভিটি এচিছ। আৰু এই আধাৰতে নাছাই ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 মিছনৰ প্লেন বনায় আৰু 1977ত টাইম বাছি লয় লঞ্চ কৰাৰ বাবে। মিছনৰ মতে ভয়েজাৰ 1 বৃহস্পতি আৰু শনিৰ ওচৰেৰে যাব, তাৰ চন্দ্ৰৰ ফটোও ল'ব। আনহাতে ভয়েজাৰ 2 শনি, ইউৰেনাছ আৰু নেপচুনৰ ওচৰেৰে যাব। দুয়োখন মহাকাশযানৰ ডিজাইন মোটামুটি একেই। দুয়োটাই 3টা ৰেডিঅ' আইচ'টপ থাৰ্মোইলেক্ট্ৰিক জেনেৰেটৰে চলা আছিল। ইয়াত কোনো ছলাৰ পেনেল নাছিল, কাৰণ মংগল বৃহস্পতি পাৰ হোৱাৰ লগে লগে সূৰ্যৰ তাপ কমি আহিব, তাৰ বাবে বিদ্যুৎ উৎপন্ন হ'ব নোৱাৰিব। ইয়াত প্লুটনিয়াম নামৰ ৰেডিঅ' এক্টিভেৰে পাৱাৰ দিছিল, তাৰ বাবে ইয়াক থাৰ্মোইলেক্ট্ৰিক জেনেৰেটৰ বুলিও কয়। ইয়াৰ 10টা সঁজুলি প্ৰধান আছিল: 2 কেমেৰা ইমেজিং ছিষ্টেম, ইনফ্ৰাৰেড স্পেক্ট্ৰমিটাৰ, আল্ট্ৰাভায়োলেট স্পেক্ট্ৰমিটাৰ, মেগনেটমিটাৰ, হাই গেইন এণ্টিনা, বাকী কিছুমান আৰু সৰু সৰু সঁজুলি আছিল। ভয়েজাৰ 2 ভয়েজাৰ 1তকৈ আগে লঞ্চ কৰে। ভয়েজাৰ 2 20 আগষ্ট 1977ত লঞ্চ কৰে আৰু ইয়াৰ 16 দিন পিছত ভয়েজাৰ 1 লঞ্চ কৰে 5 ছেপ্টেম্বৰ 1977ত। যিটো ভয়েজাৰ 1এ ৰাস্তা লয় সেইটো সৰু আৰু স্পীড আছিল। বৃহস্পতিত আগে ভয়েজাৰ 1 যাই পাইছিল আৰু মাৰ্চ 1979ত বহু আচৰিত কেইখনমান ফটো লোৱা হয়। প্ৰায় 66খন বেলেগ বেলেগ ফটো লয়। প্ৰতিখন ফটো বৃহস্পতি এপাক ঘূৰাৰ পিছত লয়। প্ৰায় 10 ঘণ্টা সময় লয় এপাক ঘূৰিবলৈ বৃহস্পতিয়ে। এই প্ৰথমবাৰ আছিল যিয়ে বৃহস্পতিৰ ইমান স্পষ্ট ফটো লোৱা হৈছিল আৰু ইয়াতে গম পাইছিল বৃহস্পতিৰ ৰিঙৰ কথা। বৃহস্পতিৰ উপগ্ৰহকেইটা আৰু ইয়াৰ ৰিঙক একেলগে
জোভিয়ান ছিষ্টেম বুলি কয় আৰু ভলকেনিক এক্টিভিটিও গম পায় এই মিছনটোৰে যে বেলেগ গ্ৰহতো ভলকেনিক এক্টিভিটি হয়। প্ৰায় 1.5 বছৰ পিছত 12 নৱেম্বৰ 1980 ভয়েজাৰ 1 যাই পায় শনি গ্ৰহ। শনি গ্ৰহ পাৰ কৰাৰ পিছতে ভয়েজাৰ 1 আৰু ভয়েজাৰ 2 বেলেগ বেলেগ ৰাস্তা লয়। ভয়েজাৰ 2 যায় ইউৰেনাছ আৰু নেপচুনৰ ফালে আৰু এইটো প্ৰথম আছিল যিয়ে এই দুটা গ্ৰহৰ ওচৰ গৈছিল। 1986 ইউৰেনাছ আৰু 1989 নেপচুনৰ ওচৰেৰে যায় আৰু এইফালে ভয়েজাৰ 1 একলিপ্টিক প্লেনৰ বাহিৰত যায়, মানে আমাৰ গ্ৰহবিলাক এনেকৈ সূৰ্যৰ চাৰিওফালে ঘূৰে এটা সমান লাইনত, মাত্ৰ অলপহে ওপৰতল থাকে। কিন্তু ভয়েজাৰ 1 এনেকৈ ওপৰলৈ উঠি যায় আৰু তাকে কয় একলিপ্টিক প্লেনৰ বাহিৰত যোৱা বুলি। ভয়েজাৰ 1এ গ্ৰেভিটি এছিষ্টৰ সহায়ত বহু স্পীড লৈ লয়। আজিৰ দিনত ই 61,500 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাই আছে। ইয়াত চাব পাৰে দুয়োখন ক'ত আছে। 1 জানুৱাৰী 1990 ভয়েজাৰৰ ইণ্টাৰষ্টেলাৰ মিছন আৰম্ভ হয়। 14 ফেব্ৰুৱাৰী 1990 ভয়েজাৰ 1এ লাষ্ট এখন ফটো লয় পৃথিৱীখনৰ, দ্য পেল ব্লু ডট। পৃথিৱীখন প্ৰায় 6 বিলিয়ন কিলোমিটাৰ দূৰত আছিল এই ফটোখন লওঁতে, এইখন ফটো। তাৰপিছত এখন চেলফিও লয় গ্ৰহকেইটাৰ লগত আৰু এই চেলফিখনৰ পিছতে তাৰ কেমেৰা বন্ধ কৰি দিয়ে, আগবাঢ়ে ইণ্টাৰষ্টেলাৰ স্পেচৰ ফালে। আৰু 2004ত এটা আপডেট দিয়ে যে ভয়েজাৰ 1এ টাৰ্মিনেশ্যন ছক পাৰ কৰিছে। মানে এইটো এনেকুৱা পইণ্ট ছলাৰ ছিষ্টেমৰ য'ত ছলাৰ উইণ্ড পাতল হৈ যায়। ছলাৰ উইণ্ড মানে হৈছে সূৰ্যৰ পৰা অহা এক ধৰণৰ বৈদ্যুতিক কণাৰ প্ৰবাহ, যিয়ে সৌৰজগতৰ চাৰিওফালে বেলুনৰ দৰে বনাই দিয়ে। এই বেলুনক হিলিওস্ফেয়াৰ বুলি কয়। এই হিলিওস্ফেয়াৰে আমাক ইণ্টাৰষ্টেলাৰ ৰেডিয়েশ্যনৰ পৰা বচায়। এই ডায়েগ্ৰাম চালে বুজি পাব, প্ৰথম আমাৰ গ্ৰহ নেপচুনৰ পিছত আহে কুইপাৰ বেল্ট, তাৰ পৰাই আৰম্ভ হয় টাৰ্মিনেটৰ ছক, যাৰ পিছত আহে হিলিওস্ফেয়াৰৰ বাউণ্ডাৰী। 25 আগষ্ট 2012ত ভয়েজাৰ 1এ হিলিওস্ফেয়াৰো পাৰ কৰে আৰু ইণ্টাৰষ্টেলাৰ স্পেচত এণ্ট্ৰি কৰে। আৰু এই দিনটোতে চন্দ্ৰত প্ৰথম খোজ দিয়া নীল এমষ্ট্ৰঙৰ মৃত্যু হৈছিল। এইবোৰ সকলো আমি গম পাই আছিলোঁ এই যে হাই গেইন এণ্টিনা তাৰ জৰিয়তে, আৰু পৃথিৱীত ডাটাবোৰ ৰিচিভ কৰি আছিল ডিপ স্পেচ নেটৱৰ্ক ষ্টেচনৰ দ্বাৰা। পৃথিৱীৰ 3টা কোণাত এই ষ্টেচন কেইটা আছে, কেলিফৰ্ণিয়া, মেড্ৰিড আৰু অষ্ট্ৰেলিয়াত। আৰু এইফালে ভয়েজাৰ 2ও ইণ্টাৰষ্টেলাৰ স্পেচত প্ৰৱেশ কৰে 5 নৱেম্বৰ 2018। এই দুয়োখনতে এলিয়েনৰ বাবে বহু বতৰা আছে। ইয়াত 12 ইঞ্চি গোল্ড প্লেট কপাৰ ডিস্ক আৰু ফোনোগ্ৰাফ ৰেকৰ্ড আছে, য'ত চাউণ্ড আৰু ফটো দুয়োবিধেই আছে। এই যি ৰেকৰ্ড পঠাইছে ইয়াক গল্ডেন ৰেকৰ্ডেড নাম দিছে। ইয়াক 4টা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগ চিনছ ফ্ৰম আৰ্থ, 115টা ফটো আৰু ডায়েগ্ৰাম দিছে যিয়ে আমাৰ কথা ভালকৈ কৈছে। গ্ৰিটিংছ ফ্ৰম দ্য আৰ্থ, 55টা বেলেগ বেলেগ ভাষাত কথা দিছে। মিউজিক ফ্ৰম দ্য আৰ্থ, য'ত মিউজিকেল কালেকশ্যন পৃথিৱীত থকা বেলেগ বেলেগ কালচাৰৰ দিছে। ইয়াত 28টা অডিঅ' ৰেকৰ্ডিং আছে। চাউণ্ড অফ দ্য আৰ্থ, য'ত বেলেগ বেলেগ নেচাৰেল চাউণ্ড দিছে প্ৰকৃতিৰ, এনেকুৱা। কিন্তু এইবোৰ বুজি পাবলৈ এলিয়েনো বহুত স্মাৰ্ট হ'ব লাগিব। আৰু যিটো ডায়েগ্ৰাম দিছে এইটো যি আমাৰ মানুহেও বুজি পোৱাটো টান। এইখনত দিয়াই আছে কি ডায়েগ্ৰামেৰে কি কাম কৰে। আজিলৈ এইখিনিয়ে, ধন্যবাদ।